তোমাৰ মনত আছেনে আমি কি কথা পাতি আছিলোঁ? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নে ডক্টৰ সমুজ্জ্বল ভট্ট ডাঙৰীয়াৰ? তোমাৰ মনত আছেনে? সন্দিকৈ কলেজৰ গাভৰুৰ উৰ্ণাৰ নে কটন কলেজৰ সোণালী ভৱিষ্যতৰ? হেৰা, কথাবোৰ দেখোন ওলট পালট হৈ গ'ল। তোমাৰ মনত আছেনে আমি কি কথা পাতি আছিলোঁ? প্ৰেম নে যৌৱনৰ নে দীঘলী পুখুৰীৰ মাতাল প্ৰেমিকবোৰৰ? তোমাৰ মনত আছেনে আমি কি কথা পাতি আছিলোঁ? জীৱন প্ৰহেলিকাৰ নে সস্তীয়া ৰাজনীতিৰ নে বাহিৰ সুৰত তৰাটোৰ নাচোনৰ কথা? তোমাৰ মনত আছেনে আমি কি কথা পাতি আছিলোঁ? বালিত পোত খোৱা ধূসৰ গোলাপৰ নে প্ৰেমৰ সোৱাদৰ? কথাবোৰ দেখোন তোমাৰ ওঠত পিছলি পৰিল। এতিয়া কি কৰিবা? আমি কি কথা পাতি আছিলোঁ? মহানগৰৰ ট্ৰেফিক জামৰ নে ফুটপাথৰ অশ্লীল কোঠাৰ? গোটেই কথাবোৰ দেখোন ওলট পালট হৈ গ'ল। আমি কি কথা পাতি আছিলোঁ? জালুকবাৰীক হত্যা কৰা পৰিকল্পনা কৰি থকা নাইতো? তোমাৰ মনত আছেনে অলপ আগতে আমাৰ মৃত্যু হৈছিল?